নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মাজত ইতিমধ্যে আমি যতীন্দ্ৰনাথ দুৱৰাদেৱৰ যি কথা কবিতা মগনীয়া, সেই মগনীয়া কবিতাটি আমি সুন্দৰভাৱে কিছু সাৰাংশ তোমালোকৰ মাজত আমি প্ৰথম পাৰ্টটোত আমি ডিছকাছ কৰিছিলোঁ, আলোচনা কৰিছিলোঁ। আৰু সেই পাৰ্টটো যদি কোনোৱে চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ আগতে প্ৰথম পাৰ্টটো, প্ৰথম যি আমি পাৰ্ট, সেই পাৰ্টটো এবাৰ চাই ল'ব। কাৰণ সেই পাৰ্টটো চোৱাৰ পিছত মগনীয়া পাঠৰ যি তাৰ মূল সাৰ মৰ্ম, তাৰ প্ৰতিটো যি শব্দকল্প, সেই গোটেইখিনি তোমালোকে বুজিব পাৰিবা। আৰু সেইটো চোৱাৰ পিছত তাৰপিছত আমি ৰাখিছিলোঁ কি, যে ইয়াৰ যিটো আমাৰ মগনীয়া পাঠটিৰ তাৰ যি ভাৱাৰ্থ, সেই ভাৱাৰ্থটো আমি কেইবাটাও ভাগত, আমি 5টা ভাগত আমি কি ভাগ কৰিছিলোঁ। অৰ্থাৎ মগনীয়া কবিতাটি এইকেইটা ভাৱাৰ্থৰ ওপৰত ভিত্তি কৰিয়েই লিখা হৈছিল। আৰু এইখিনি বিষয়ে আমি কিছু আলোচনা কৰিছিলোঁ। আৰু এতিয়া আমি পাঠৰ লগে লগেই এই ভাৱাৰ্থসমূহনো কেনেকৈ প্ৰকাশ পাইছিলে তাৰ কাৰণে আমি পাঠৰ মাজেৰে সেইখিনি বুজাই যাবলৈ চেষ্টা কৰিম। চোৱাচোন আগবঢ়ি, মই বাটেদি গৈ আছিলোঁ, অৰ্থাৎ কবিয়ে বাটেদি গৈ আছিল। এটা বুঢ়া বেমাৰী হাড় ছাল ওলোৱা মগনীয়া আহি মোৰ ওচৰত থিয় হ'লহি। তাৰ ওঠ হেতা, চকু দুটা ৰঙা আৰু গাত ফটা কাপোৰ। হৰি হৰি, সি দুখত পৰি কেনেকুৱা হৈছে? চকুৰ আগতেই দৰিদ্ৰতাৰ কেনে জ্বলন্ত শোক লগা দৃশ্য। সি সেই উখহা অপৰিষ্কাৰ হাতখন মেলি মোক সহায় খুজিলে। অৰ্থাৎ ইয়াত যিখিনি কথা, যিখিনি অলংকাৰ, যিখিনি শব্দৰ যি কল্প ইয়াত ব্যৱহাৰ কৰিছে কবিয়ে, সেয়া হৈছে উঠযোৰ খেতা, চকু দুটা ৰঙা, গাত ফটা কাপোৰ। এই শব্দই কবিয়ে মগনীয়াজনৰ যি অৱয়ব, মগনীয়াজনৰ যি তেওঁৰ ধাৰণা, সেই ধাৰণ কৰা যি অৱয়ব, তেওঁৰ যি লোকাচাৰ, সেইখিনি দেখাবলৈ চেষ্টা কৰিছে। লগে লগে কবিয়ে মানৱতাবোধৰ কথাও কৈছে। অৰ্থাৎ যিহেতু কবি এজন দৰদী লোক, অৰ্থাৎ যিকোনো মানুহেই দুখীয়া এজনৰ প্ৰতি, তেওঁৰ যি দৰিদ্ৰতাৰ প্ৰতি আমি সদায় কি হওঁ, তেওঁৰ প্ৰতি আমি শোকবিহ্বল হৈ পৰোঁ। তেওঁৰ সেই দৃশ্য দেখিলে আমি ক'ৰবাত নহয় ক'ৰবাত আমাৰ কি হয়, মনটোৱে খুব মাৰি ধৰে বা আমি অলপ দুখ বেদনা পাওঁ। ঠিক একেধৰণে সেই কবিয়েও সেই মগনীয়াজনৰ তেনেধৰণৰ পৰিস্থিতি দেখি কবিয়েও মনত খুব দুখ পাইছে। আৰু তাত তেওঁ কৈছে যে তেওঁ অপৰিষ্কাৰ হাত দুখন মেলি তেওঁ সহায়ৰ হাত আগবঢ়াইছে। অৰ্থাৎ ইয়াৰ পৰা আমি মানৱীয় প্ৰমূল্যবোধৰ কথাও আমি পাইছোঁ। অৰ্থাৎ কবিয়ে সেই মগনীয়াজনৰ প্ৰতি যি তেওঁৰ মানৱীয় দৰদ, সেই দৰদখিনি ইয়াত প্ৰকাশ পোৱা দেখা গৈছে। ক'ৰবাত নহয় ক'ৰবাত কবিৰ হৃদয়ো স্তব্ধ হৈ পৰিছে সেই মগনীয়াজনৰ তেওঁৰ পৰিস্থিতি দেখি। সেই মগনীয়াজনৰ যি তেওঁৰ যি পৰিস্থিতিত তেওঁ আজি আছে, সেই পৰিস্থিতি দেখি তেওঁ কি হৈ পৰিছে, কবিয়ে শোকবিহ্বল হৈ পৰিছে। ইয়াতেই কবিয়ে মানৱীয় প্ৰমূল্যবোধৰ কথা প্ৰকাশ কৰিছে। তাৰপিছত আছে কি, মই চোলাৰ মোনাত হাত সোমাই একোকে নেপালোঁ। টকা নাই, ঘড়ী নাই, অইন কি উৰমালো নাই। মই মোৰ লগত একোকে অনা নাছিলোঁ। মগনীয়াটোৱে তেতিয়াও মোৰ ওচৰতে হাত পাতি থিয় হৈ আছিল আৰু তাৰ দুৰ্বল শৰীৰ কঁপিবলৈ ধৰিছে। ইয়াতে কবিয়ে কৈছে যে তেওঁ সেই মগনীয়াজনৰ পৰিস্থিতি দেখি, মগনীয়াজনৰ সেই দুখৰ সেই প্ৰতিচ্ছবি দেখি তেওঁ কি হৈ পৰিছে, দুখিত হৈ পৰিছে। আৰু তেওঁৰ মনে কৈছে যে তেওঁ কিবা এটা দি সহায় কৰিব পোৱাহেঁতেন খুবেই মনটো শান্তি লাগিলহেঁতেন। কিন্তু সেই মুহূৰ্তত, যি মুহূৰ্তত কবিয়ে সেই মগনীয়াজনক লগ পাইছিল, সেই মুহূৰ্তত কবিয়ে তেতিয়া তেওঁৰ জেপত হাত সুমুৱাই চাইছিল, তেওঁৰ আনকি তোমাৰ ৰুমাল এখনো নাই বুলি কৈছে। টকা নাই, ঘড়ী নাই,
আৰু আনকি ৰুমাল এখনো তেওঁক দিবলৈ নাই। ইয়াতে কি হৈ পৰিছে যে মানুহে মানুহৰ প্ৰতি যি সহানুভূতি, অৰ্থাৎ কবিয়ে সেই মগনীয়াজনৰ পৰিস্থিতি দেখি তেওঁ সহানুভূতি, মানৱীয় প্ৰমূল্যবোধ বা তেওঁক সহায় কৰাৰ যি তেওঁৰ উৎস্পৃষ্টতা, সহায় কৰাৰ যি তেওঁৰ মানে ভাৱধাৰা, সেইখিনি তেওঁ ইয়াত প্ৰকাশ পাইছে। তাৰপিছত কৈছে যে মই এনেদৰে থাকিব নোৱাৰি লৰালৰিকৈ তাৰ হাত দুখন খাবতি ধৰিলোঁ আৰু ক'লো, ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই। অৰ্থাৎ ইয়াৰ দ্বাৰা কি কৰিছে যে এষাৰি তেওঁ মৰমৰ মাত দিছে। কবিয়ে তেওঁক একো সহায় কৰিব নোৱাৰিলে যদিও তেওঁৰ এষাৰি শুৱলা মাতেই কিন্তু কি কৰিছে, সেই মগনীয়াজনক সম্ভাষণ কৰিছে বা সেই মগনীয়াজনক কি কৰিছে, সান্তনা দিছে যে মোৰ হাতত একোৱেই নাই, তুমি মোক দুখ নকৰিবা বা দুখ নধৰিবা। মগনীয়াটোৱে আচৰিত হৈ মোৰ ফালে এবাৰ চালে, খেতা ওঠ দুখনেৰে অলপ হাঁহিলে আৰু সিও মোৰ হাত দুখনত ধৰি অতি কষ্টেৰে মাত লগালে, কি হ'ল? একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। অৰ্থাৎ কবিয়ে যে তেওঁক সেইখিনি সহানুভূতি দেখুৱালে, কবিয়ে যে সেইখিনি তেওঁক সহায় কৰাৰ যিটো তেওঁৰ মনৰ স্পৃহা সেইখিনি দেখুৱালে, তাতেই কি হৈছে, সেই মগনীয়াজনে শান্তি লভিছে আৰু সেইকাৰণে কৈছে যে তুমি একো দিব নোৱাৰিলেও তুমি যে মোক এইখিনি তুমি মৰমৰ মাত দিছা, সেইখিনিয়ে মোৰ হৈছে শান্তি। সেইকাৰণে কৈছে কি, আৱেগ ভৰা আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত মগনীয়া মন ভৰা এমুকুৰা হাঁহি বিৰিঙিছিলে। তেওঁ একো দিব পৰা নাছিল, কিন্তু কবিয়ে যি তেওঁক সম্ভাষণ জনাইছিলে, কবিয়ে যি তেওঁক সান্তনা দিছিলে, তাতেই কিন্তু কি হৈ পৰিছিল, আৱেগ বিহল হৈ পৰিছিল মগনীয়াজন আৰু এমুকুৰা হাঁহিৰে তেওঁ কৈছিলে যে একো কথা নাই, তুমি যদিও একো তোমাৰ হাতত নাই, তথাপিও তোমাৰ এষাৰি মাতেই, মৰমৰ মাতেই কিন্তু মোক কি কৰিছে, বুকু ভৰাই দিছে। তাৰপিছত কি কৰিছে যে ময়ো বুজিলোঁ যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ। অৰ্থাৎ কোনে কৈছে, যে কবিয়ে কৈছে যে মগনীয়াজনৰ পৰাও এটা দান পোৱা বুলি কৈছে। কোনটো দান পোৱা বুলি কৈছে, যে কৈছে যে কি হ'ল, একো কথা নাই, ইয়াৰ কাৰণে অশেষ ধন্যবাদ, ইও যে এটা দান। অৰ্থাৎ সেই যে মৰমৰ এষাৰি মাত যে সেই কবিয়ে সেই দুখিত বা সেই দুখত বিহল হৈ থকা সেই মগনীয়াজনক যে দিছে, তেওঁৰ যে দুখত বিহল হৈছে বা তেওঁৰ যে দুখত তেওঁ আৱেগ বিহল হৈ পৰিছে, সেইটো সেই মগনীয়াজনে বুজি পাই গৈছে আৰু তাতেই তেওঁ কি হৈ পৰিছে, কবিয়ে কিবা এটা দান দিয়া বুলি তেওঁ অনুভৱ কৰিছে যে মোক তুমি শান্তি দিব পাৰিছা বা তোমাৰ সেই আৱেগ বিহল বা তোমাৰ সেই মৰমৰ এষাৰি মাতেই কি হৈছে, মোৰ এক দান হৈ পৰিছে বুলি কৈছে। সেইকাৰণে কৈছে কি, যে ইয়াত নিস্বাৰ্থ ভৰা, কোনো স্বাৰ্থ নাই, কবিৰ কোনো স্বাৰ্থ নাই বা মগনীয়াজনৰো কোনো স্বাৰ্থ নাই। অৰ্থাৎ নিস্বাৰ্থ ভৰা সুখ কোনে কোনে লাভ কৰিছে, কবি আৰু মগনীয়াই লাভ কৰিছে। অৰ্থাৎ এই কবিতাটোৰ পৰা আমি এটাই বুজি পালোঁ যে মানুহৰ জীৱন কেতিয়া কাৰ কি হৈ যায় আমি কোনেও ক'ব নোৱাৰোঁ। গতিকে তেনে পৰিস্থিতিত আমি সদায় সেই দুখত পৰা সেই ব্যক্তিজনক বা দুখত পৰা সেই লোকজনক সদায় আমি সহানুভূতি, মৰম আদৰ সদায় জনাব লাগে। কাৰণ তেনে পৰিস্থিতি, কাৰণ তেওঁ সেই পৰিস্থিতি তেওঁ মাতি অনা নাই, গতিকে তেওঁ অজানিতে বা তেওঁ কৰা কিছু কৰ্মফলৰ বাবেও তেনেকুৱা হ'ব পাৰে। গতিকে আমিও সেই দুখত বিহল হৈ পৰা সেই ব্যক্তিজনক আমি কি কৰিব লাগে, দুখত পৰি থকা সেই ব্যক্তিজনক এষাৰি মৰমৰ মাত দি সেই দুখত পৰি থকা সেই সময়খিনিত যদি আমি কিছু তেওঁক শান্তি দিব পাৰোঁ, কিছু আনন্দ দিব পাৰোঁ, কিছু সহানুভূতি দেখুৱাব পাৰোঁ, তাতেই কি হৈছে, আমাৰ এক আশীৰ্বাদ থাকিব বুলি কৈছে। সেইকাৰণে ইয়াত কবিয়ে এটাই প্ৰকাশ কৰিছে যে সদায় আমি দুখীয়া নিচলাৰ প্ৰতি মৰম স্নেহ সহানুভূতিৰ ভাৱ আমি দেখুৱাব লাগে আৰু সেইখিনি একো তুমি দিব নোৱাৰিলেও সেই মৰমৰ মাতষাৰিয়েও ক'ৰবাত নহয় ক'ৰবাত সেই দুখত বিহল হৈ থকা ব্যক্তিজনে কিছু শান্তি লভিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত আমি প্ৰতিটো প্ৰশ্নৰে, প্ৰতিটো ইয়াৰ শ্বৰ্ট কুৱেশ্যন, প্ৰতিটো লং কুৱেশ্যন আমি খুব উচ্চ মানদণ্ড বাক্যৰে আমি তোমালোকক দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছতে আমি
ইয়াৰ পাঠৰ যি শ্বৰ্ট কুৱেশ্যন সেইবিলাক আলোচনা কৰিম আৰু প্ৰতিটো প্ৰশ্নই তোমালোকৰ পৰীক্ষাৰ লগত জড়িত আৰু পৰীক্ষাত আহি থকা আৰু এই ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে কোনো ভিডিঅ' বিচাৰি চাই থাকিবলগীয়া নহয় আৰু ইয়াত মই যেনেকৈ যি ধৰণে লিখি দিছোঁ তেনেকৈ তোমালোকে চাই নোটছ বনাবা আৰু সেই নোটছেই তোমালোকে পৰীক্ষাত লিখিবা চাবা এক ভাল নম্বৰে তোমালোকে উত্তীৰ্ণ হ'বলৈ পাৰিবা। ধন্যবাদ।